ষড়যন্ত্ৰ কিন্তু যাৰ ভয়ত মোৰ চকুত টোপনি নাই প্ৰাণত শান্তি নাই সেই কথা পানি আজি পলাল ইমান আয়োজন ইমান নমস্কাৰ আমাৰ এই বৃহৎ কাৰ্যসূচীটোত আমাৰ সন্মানীয় মুখ্য অতিথি হিচাপে চাও সোণাৰাম খনিকৰ শিৱসাগৰ গড়গাঁৱৰ পৰা আহিব আৰু আমাৰ এই সভাখনৰ মূল সভা নেতৃত্ব কৰিব মুকংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ সুখলতা ফুকন বাইদেৱে আৰু আমি বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোৎস্না বৰগোহাঁই টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ধেমাজি জিলাৰ চাও বাবুল বৰগোহাঁই সম্পাদক চাও পংকজ বৰগোহাঁই এইসকল আছিল আমাৰ বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে আমি MSc শ্ৰীযুক্তা ভৱানী দুৱৰাক বাইদেউক আমন্ত্ৰণ কৰিছোঁ আৰু এই চিমেণ্ট চাপৰি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আনিছোঁ। কি কাৰ্যসূচী লোৱা হৈছে? আমি পুৱা 7 বজাত আমি পতাকা উত্তোলন কৰিম। তাৰপিছতে আমি শ্বহীদ তৰ্পণ অনুষ্ঠান আছে আমাৰ। তাৰপিছতে পুৱা 10 বজাৰ লগে লগে আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিশেষভাৱে অংশগ্ৰহণ কৰিব ধেমাজিৰ লোকশ্ৰী বঁটাপ্ৰাপ্ত আৰ্যশ্ৰী সন্দিকৈ বঁটাপ্ৰাপ্ত শ্ৰীযুক্তা বিমলা গগৈ বাইদেউ। তাৰপিছতে সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই আমাৰ জলযোগ ব্যৱস্থা আছে। জলযোগ ব্যৱস্থাৰ পিছতেই আমি মূল মুকলি সভা আমাৰ অনুষ্ঠিত হ'ব। এই মুকলি সভা অনুষ্ঠানত সভাপতিত্ব কৰিব ডক্টৰ সুখলতা ফুকন বাইদেৱে। এইখিনি বজাৰ লগে লগে সমূহ চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য মঞ্চৰ সদস্যসকলে জয়া স্মৃতি দিৱসৰ উপলক্ষে এখনি সতীৰ তেজ দণ্ডিনাথ কলিতাৰ নাটক প্ৰদৰ্শন কৰা হ'ব। নাটকটো আমাৰ সমূহ এই সন্মিলিত নাৰী ঐক্য মঞ্চৰ সদস্যসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। আমি চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য আৰু বিকাশ সুৰক্ষা মঞ্চৰ উদ্যোগত 28 মাৰ্চ তাৰিখে জয়া স্মৃতি দিৱস পালন কৰিব লৈছোঁ আৰু ইয়াত আমি সকলো চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ সন্মিলিত নাৰী ঐক্য বিকাশ সুৰক্ষা মঞ্চত আমাৰ 19টা শাখা সমিতিৰ মহিলাসকলো আহিব আৰু আমাৰ বহুত বাহিৰৰ পৰা মানুহো আহিব। গতিকে আমি আশা ৰাখিছোঁ যাতে আমি মহিলাসকলে বছৰ প্ৰচেষ্টাৰ মূৰত আমি অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে আমি বিশেষ নকওঁ, এইখিনিয়ে কৈছোঁ। লগতে আমাৰ আৰু বিষয়ববীয়াসকল আছে, তেওঁলোকে ক'ব। নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ জৰিয়তে আমাৰ যিডোখৰ মাটি লৈছোঁ সেই মাটিডোখৰ শুভ উদ্বোধনৰ কাৰণে জয়মতী সতীৰ তেজ জয়া নাটকখন সোমবাৰে অহা সোমবাৰে মানে 28 মাৰ্চ 13 চ'ত ৰাতিলৈ নাটখন শুভ উদ্বোধন কৰা হ'ব আৰু সমূহ ৰাইজক নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনোৱা হৈছে ইয়াৰ যোগেদি। নমস্কাৰ। আমি সন্মিলিত নাৰী ঐক্য আৰু বিকাশ মঞ্চৰ জৰিয়তে আমি জয়া স্মৃতি দিৱস উদযাপন কৰিবলৈ লৈছোঁ। তাত আমাৰ চিমেণ্ট পঞ্চায়তৰ 18টা শাখা মহিলা সকলোৰে যোগদান কৰিছে আৰু আমি যোগদান বিচাৰিছোঁ। লগতে আমাৰ এইখিনি যিমানখিনি সন্থা আছে, ছাত্ৰ সন্থা, আটাচু সকলো যিমানখিনি সন্থা আছে পঞ্চায়তত সকলোখিনিৰ পৰা আমি সহায় সহযোগ কামনা কৰিছোঁ আৰু আমি এই অনুষ্ঠানটি যাতে সাফল্যমণ্ডিতভাৱে কৰি যাব পাৰোঁ সেইটো কাৰণে আশা ৰাখিছোঁ। আৰু ৰাতিলৈ আমি 7টা বজাত জয়া উৎসৱ নাটকখনি উদযাপন কৰিবলৈ লৈছোঁ আৰু সেই নাটকখনিত আমাৰ 18টা শাখা মহিলা শাখাৰ পৰা অংশগ্ৰহণ কৰিছে পাঠবিলাকত। তেখেতলোকেও যাতে পাঠবিলাক ধুনীয়াকৈ কৰে আৰু জয়া উৎসৱ নাটকখনি ধুনীয়া হৈ উঠে তাৰে কামনা কৰিছোঁ। শেষত মই ইয়াকে কৈ সামৰিছোঁ। হ'বলগীয়া কাম কাজ কিমান আগবাঢ়িছে? হ'বলগীয়া আমাৰ প্ৰায়খিনি কাম কাজ এতিয়ালৈকে চলি আছে। ৰভা দিয়া, পেণ্ডেল বনোৱা, খোৱা বোৱা, আজি এখন আমি পায়সৰ শৰাই দিছোঁ, সেইখিনিও কাম আগবাঢ়িছে আৰু আগবাঢ়ি
শেষ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত সমূহ চিমেণ্ট চাপৰি ৰাইজৰ সহযোগত জয়া স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ইয়াত খুব সৰ্বাংগ সুন্দৰভাৱে এই স্মৃতি দিৱস তেওঁলোকে আয়োজন কৰিছে। সেই হেতুকে আমি এই কমিটিৰ মূল কমিটিৰ যিসকল কৰ্মকৰ্তা বিষয়ববীয়া আৰু উদযাপন কমিটি আমি সকলোকে চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ অঞ্চলটোৰ লগতে আমাৰ সমগ্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিকাশৰ হেতুকে কিছু একতাৰ সমন্বয়ৰ হেতুকে কিছু ৰূপৰেখা অংকন কৰা হয় এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ দ্বাৰাই। সেইটোকে আমি তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। প্ৰায় 3 মাহৰ প্ৰস্তুতিৰ অন্তত জোৰা প্ৰস্তুতিৰ অন্তত তেওঁলোকে এনেকুৱা ধৰণৰ এটা সৰ্বাংগ সুন্দৰ অনুষ্ঠান তেওঁলোকে ইয়াত গঢ় দিবলৈ সক্ষম হৈছে। তাৰ কাৰণে তেওঁলোকক আমি পুনৰবাৰ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আমিও চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ কাৰ্যসূচীকে আমি সমৰ্থন জনাই আমি এটা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে আহি তেওঁলোকৰ ওচৰত আমি আলাপ আলোচনা কৰিছোঁ। এই কাৰ্যসূচীটো কেনেদৰে সাফল্যমণ্ডিত কৰিব পাৰে তাৰ ওপৰত আমি আলাপ আলোচনা কৰিছোঁ। আমি আশা ৰাখিছোঁ যিসকল অতিথি ইয়াত আহিব তেওঁলোকে যেন সকলো দিশৰ পৰা সহায় সহযোগিতা তেওঁলোকৰ আপ্যায়নৰ দিশতে হওক বা তেওঁলোকক যিকোনো সকলো দিশ সামৰি তেওঁলোকক আমি আমাৰ আদৰ আৰু মৰম স্নেহে আমি দিব পাৰোঁ তাৰ লগত সংগতি ৰাখি আমি তেওঁলোকৰ আলাপ আলোচনা কৰিছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক আৰু পুনৰবাৰ আমি তেওঁলোকক সকলোকে এই কাৰ্যসূচীত এই দিৱসৰ লগত জয়া স্মৃতি দিৱসৰ লগত সংগতি ৰখা প্ৰত্যেকগৰাকী মহিলাই আই মাতৃক আমি পুনৰবাৰ চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। बिटिआर हालामनि थाखाय मोनसे गोजोनथाव खौरां 68 भारत रत्न लोकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन। गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सोबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै 4 गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसी, इउनाइटेड चिरां दुवार एफसी, चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो इउनाइटेड चिरां दुवार एफसी, 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसी, 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो शिलं लाजं एफसीनि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।